ইমান আমি জোৰ কৰিব পাৰিছোঁ আগত আপোনালোকৰ পঞ্চায়ত আমাৰ বিজেপি দখলত আছে যদি আমাৰ মাইনৰিটি কম পাইছে আমি সদায় সেই বক্তব্য কৰি নাযাওঁ আপোনালোকে জানে যে চৰকাৰখনে যথেষ্ট দিছে আজি চাওক অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৰে পৰিচিত জনপ্ৰিয় নেতা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বাধীন অসম চৰকাৰখনে বুঢ়িয়া মৰিয়া দেশী জোলহা চৈয়দ এই 5টা জনগোষ্ঠীক যি তেওঁ স্বীকৃতি দিলে যে অসমীয়া হিচাপে তেওঁলোক মূলৰ মানুহ গতিকে সি যি স্বীকৃতি প্ৰদান কৰিলে এতিয়া দলে বলে আৰু তেওঁৰ এই ঈদৰ দিনাখনৰ ঈদৰ আগদিনা যি ঘোষণা কৰিলে এই ঘোষণাত ভাল পাই আমাৰ গৰীয়া মানুহ যিবিলাক অঞ্চলত আছিল ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিলৈ ধাৱমান হৈছে আৰু আমাৰ প্ৰতিদিনাই বুথ কমিটিত মিনিমাম প্ৰায় 100-200 মানুহ দলত যোগদান কৰি আহিছে আৰু অনাগত দিনত গৰীয়া মুছলমান এই 5টা জনগোষ্ঠীয়ে যি 40 লাখ মুছলিম আছোঁ আমাৰ মানুহখিনি বিজেপি দলৰ লগত থাকিব। কালিও আমাৰ দুখন মিটিং হৈছিলে জয়ন্তীপুৰ আৰু নাওডিঙাৰ যি দুখন মিটিং হৈছিল তাত প্ৰায় 200ৰো অধিক মানুহে আমাৰ দলত যোগদান কৰিছিলে আৰু আমাৰ সকলোৰে পৰিচিত অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পৰমানন্দ ৰাজবংশীদেৱৰ নেতৃত্বত যি তেওঁ বানপানীত যি অভূতপূৰ্ব আমাৰ মানুহখিনিক সহায় কৰিলে তাৰ ফলশ্ৰুতিতেই কালি নাওডিঙা আৰু এই জয়ন্তীপুৰৰ মানুহ বিপুলভাৱে আহি তেওঁক আমাৰ দলত যোগদান কৰিছিলে আৰু আজি আমাৰ শালিকাজাৰৰ এই ৱাৰ্ডটোতো প্ৰায় 100ৰো অধিক মানুহে ইতিমধ্যে আমাৰ দলত যোগদান কৰিছে আৰু আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ এক বৃহৎ সংখ্যক মানুহে অনাগত দিনত চিপাঝাৰ সমষ্টিত যোগদান কৰিব মানে এক শুভ লক্ষণ। হয় এই কথাত আচলতে সঁচা অৰ্থত একদম সঁচা বুলি প্ৰমাণিত হৈ গ'ল। আজিৰ যিখন সভা হৈ গ'ল সভাখন অনুষ্ঠিত এই বাৰিষাৰ বতৰত মানুহ পাবৰ কাৰণে নাই কিন্তু আজি ইয়াতে হোৱা যোগদান প্ৰক্ৰিয়া শব্দটো হোৱাৰ পিছত য'ত এখন বেনাৰ লাগি আছে তাৰপিছতো মানুহ যি ধৰণে ধাৱমান হৈছে এইটোৱে যি বুজাইছে আপুনি নিশ্চয় ধৰিব পাৰিছে। তাৰ আগত যিটো কথা হৈছে ঈদৰ আগদিনাখনৰ যিটো মুখ্যমন্ত্ৰীৰ ঘোষণা সেই ঘোষণাত সকলোৱে তাৰমানে আপ্লুত হৈছে। তাৰ লগত আৰু এটা ডাঙৰ কথাটো আছে যে বিজেপি চৰকাৰৰ দিনত হিতাধিকাৰীক কোনো ধৰণৰ তাৰমানে ৰাজনৈতিকভাৱে বাছনিকৰণে বা স্বাৰ্থপৰতা দেখা নাই আৰু ইয়াতে কি আছে সকলোকে এক ধৰণতে সবকা সাথ সবকা বিকাশ শব্দটোৰ লগত জড়িত হৈ যি ব্যৱস্থা কৰিছে সেইখিনিক লৈ মানে কি মানুহখিনি শান্তি পাইছে আৰু অলপতে যি PM কিষাণৰ যি এটা মানে ধাৰাবাহিকতা চলিছে তেওঁলোকে অনলাইন কৰিব পায় সুবিধাখিনি দেখিলে যে কোনো মানে ৰাতাৰাতি বাছনি নাই নিজে নিজে মানে নিজৰ হিতাধিকাৰীটো প্ৰতিপন্ন কৰিব পাৰিছে। এনেকুৱা কিছুমান কথা মানে এটা সহজভাৱে ক'ব গ'লে দুৰ্নীতি নিৰ্মূল শব্দটোৰ লগত জড়িত কথাখিনি বাস্তৱত পৰিণত হৈছে আৰু এইখিনি কথাৰ ওপৰত দুৰ্বলতা অনুভৱ কৰি মানুহখিনি আগবাঢ়ি আহিছে আৰু আশা কৰিম পিছলৈকেও তেওঁলোক